পৰাস্ত কৰিব নোৱাৰা কথা লোৱা লোৱা এইবাৰ পূৰ্বতে মই গোবৰ্ধন ধৰি ধেনু বৎস ৰক্ষা কৰি যি পুণ্য অৰ্জন কৰিলোঁ সেই সকলো পুণ্য তোমাৰ ঘৰত অৰ্পণ কৰিছোঁ হৰ প্ৰসাদ কৰা ভক্তৰ প্ৰতি ভগৱানৰ নিষ্ঠুৰ আচৰণ উধনা বধৰ বাবলি কৰিছোঁ ইমান যতন পাৰ্থৰ কাষত থাকি তুমি প্ৰত্যক্ষ কৰা কিদৰে তোমাৰ এই বান্ধন কৰিম খান্তা হে নিষ্ঠুৰ নাৰায়ণ পাৰা যদি ৰক্ষা কৰা পাৰ্থক তোমাৰ পাৰা যদি তোমাৰ ঘৰত মই স্বৰ্গমত্য পাতালৰ সমস্ত পুণ্যকেই অৰ্পণ কৰিছোঁ ধন্য ধন্য ভক্ত জনাৰ্দন অৰ্জুন কৃষ্ণ নাম কৰিলে যি পুণ্য হয় সেই সমস্ত পুণ্যকে ভাবি এই মই দুৰ্যোধনত प्रतिज्ञा কৰিছোঁ মই বীৰ ধনঞ্জয়ে যদি নোৱাৰো ৰাখিব প্ৰতিজ্ঞা পূৰণ মই নৰকত কৰিম জীৱন যাপন এইভাৱে তোৰ দেহ ভয় নাই সখা এইবাৰ ঘৰৰে শেষ ভাগে ব্ৰহ্ম মধ্যভাগে ৰুদ্ৰক কৰিছোঁ স্থাপন নিজে মই অগ্ৰভাগে লম অৱস্থান পূৰ কৰা প্ৰতিজ্ঞা তোমাৰ হে বাপুদেৱ থাকক ব্ৰহ্মাৰ ৰুদ্ৰদেৱ সৰল মধ্যভাগে তাত মোৰ অলপো ভয় নাই কিন্তু অগ্ৰভাগে তুমি ললা অৱস্থা সেয়েহে লাগিছে তথাপিতো ক্ষত্ৰিয় মই বিৰাট যুদ্ধ নকৰো মই পৰাজয় স্বীকাৰ অৰ্জুন দলিল আৰু ভাই এই তীক্ষ্ণবান সন্মুখ সমানে হওক বিৰাট সন্মান
হ'ব তোমাৰ স্থান। পাৰ্থ মহাধাৰ্মিক মহাভক্ত সুধৰা তোমাৰ এনেজন ভক্তৰ স্থান এই পাক্ষিক ধৰাৰ বক্ষ নহয় সখা। সেয়েহে ব্ৰহ্মা ৰুদ্ৰ আৰু আমাৰ তিনিওৰে ইচ্ছাতে মহাভক্ত সুধৰা আজি বৈকুণ্ঠগামী হ'ল। এই ক্ষেত্ৰত তুমি নিমিত্তহে মাত্ৰ। আচৰিত নহ'ব পাৰ্থ, সুধৰাৰ এই পবিত্ৰ চিহ্নশীল পৱন দেৱৰ দ্বাৰাই বাৰাণসীত মই কৰিম স্থাপন। অৱশ্যে এই পবিত্ৰশীল দেৱাদিদেৱ মহাদেৱে মুণ্ড মালাৰূপে কৰিব ধৰ। পৱন দেৱ এই চিহ্নশীল তুমি বাৰাণসীতে কৰাকৈ স্থাপন। এনেহেন পুণ্যফল অৰ্জুনেও জনাইছে প্ৰভু। আহা এতিয়াও শুনাই শত্ৰু সৈন্য তুমি।